নমস্কাৰ সকলোকে মই অনুপমাই মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ মন্দিৰত আৰু এই মন্দিৰটোত অহাৰ মোৰ বহুত দিনৰ এটা সপোন আছিল আৰু আজি ফাইনেলি পূৰণ হ'ল বুলি ক'ব পাৰিম। আজি আহিছোঁ মহাভৈৰৱ মন্দিৰলৈ আৰু মোৰ লগতে আপোনালোককো মই ভিডিঅ'ৰ জৰিয়তে মন্দিৰটো অকণমান দেখুৱাম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এইখন হৈছে মন্দিৰৰ গেটখন। ইয়াতে দুখন গেট আছে, এখন ৰাস্তাৰ কাষতে আছে আৰু এইখন অকণমান ভিতৰত আছে আৰু আমি মন্দিৰত আহোঁতে অকণমান দেৰি হৈছে, আবেলি হৈছে আহি পাওঁতে। আবেলি হ'লেও ইয়াত বহুত মানুহ দৰ্শন কৰি আছে। আমিও আহি আৰু বেছি সময় নকৰি আমি হাত ভৰিখিনি ধুই চাকি জ্বলাই লওঁ বুলি ভাবিলোঁ আৰু আমি এনেকৈ চাকি আনিলোঁ। আনি আমি সকলোৱে চাকিখিনি জ্বলাম আৰু ইয়াত চাকি হেনো ভিতৰত জ্বলাব নিদিয়ে, অকণমান বাহিৰতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে সকলোৱে চাকি ধূপ জ্বলায়, আমিও ইয়াতে জ্বলাইছোঁ। আমাৰ সকলোৰে চাকি ধূপ জ্বলোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ মেইন মন্দিৰৰ ভিতৰলৈ আৰু ইয়াত ভিতৰত ভিডিঅ' কৰিব নিদিয়ে আৰু আপোনালোকক বাহিৰত আহি অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো আৰু বৰ বিশেষ একো দীঘলীয়া নকৰোঁ। বহুত মানুহ আছিলে, আবেলি হ'লেও বহুত মানুহ আছিলে আৰু তেনেকৈ অকণমান অসুবিধাও হয় মানুহৰ আগত ভিডিঅ' কৰি থাকিবলৈ। যিখিনি কৰিছোঁ সেইখিনি আপোনালোকৰ আগত দেখুৱাইছোঁ আৰু বাহিৰত এনেধৰণৰ বহুত দেৱ দেৱীৰ মূৰ্তি আছে। যদিহে আপোনালোকে ল'ব ইচ্ছা কৰে ইয়াতে ল'ব পাৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ এটা কমেণ্টে মোক বহুতখিনি উৎসাহ দিয়ে, সাহস দিয়ে ভিডিঅ' বনাবলৈ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিলোঁ। বাই বাই।